বিহু গতিকে আজি আমাৰ ঘৰত এজোপা মাখিয়তী গছ আমি ছিঙিম আজি কাইলৈ গৰু গা ধুৱাবলৈ মাখিয়তী তৰা পঘাৰ পাত আছে আজি মই এডাল ভাঙি লৈছোঁ আৰু তৰা গছ ল'ব লাগিব এইখিনি দেউতাই বনাই আছে এয়া মাখি শাক বাঁহ গছৰ বাঁহ কাটি বনাই আছে এয়া আৰু তাতে বেঙেনা লগাব কাটি জাতিলাও তাৰ থেকেৰা সকলো লগাব তাৰে গৰু গা ধুৱাব কাৰণে এয়া বৰ বেঙেনা কাটিবলৈ এয়া জাতিলাও এটা মস্ত ডাঙৰ জাতিলাও এইটো মাটিমাহ এইটো তিতাকেলা কম হ'ল আৰু এইটো কি হালধি আছিলে কেটকুৰি হালধি আৰু এইটো থেকেৰা আমি ইয়াতে লগাব লাগিব আৰু এইখন মাখিয়তী শাক আৰু এডাল এচাৰি এডাল লৈছোঁ এয়া জাতিলাও এয়া বৰ বেঙেনা লগাইছোঁ কৈ দিয়া এটা এয়া বৰ বেঙেনা লগাইছোঁ আমি কৈ দিয়া বলি বৰ বেঙেনা এয়া কেটকুৰি হালধি আমি লগাইছোঁ হয় নাই তোমাক ৰ'বা মই লগাই লওঁ ফাৰ্ষ্ট আমি এখন বনাই লওঁ কৰা দেখি মোৰ সমানে আমাৰ টিকলাটিও পূৰা লাগি গৈছে সিও পূৰা শাক বনাইছে বেঙেনা লগাইছে কেটকুৰি হালধি লগাইছে জাতিলাও লগাইছে আৰু খুব ভাল লাগে সৰুতে এইবিলাক কাম শাক বনাইছোঁ এতিয়া এয়া টিকলা মানুহে বনাইছে বিহু লাগিছে ন বিহু লাগিছে আমাৰ সোণৰ হেপী বিহু কৈ দিয়া হেপী বহাগ বিহু কৈ দিয়া বহাগ বিহু